এভৰিৱান, আশা কৰোঁ আপোনালোকৰ সকলোৰে মাঘ বিহু ভালে ভালে গ'ল। মোৰ এইবাৰ মাঘ বিহুত বৰা চাউলৰ পিঠাগুড়িৰ তেল পিঠা বনাওঁতে কি অসুবিধা আছিল সেই মই আপোনালোকক দেখাবলৈ লৈছোঁ। আমি যে প্ৰায়ভাগ তেল পিঠা বনাই যে এনেকৈ চেপেটা কৰি লওঁ, চেপেটা কৰি ল'লে কি হয় জানেনে বাৰু? পিঠাটো এনেকৈ লাগি থাকে, উঠোৱাত খুব কষ্ট হয় আৰু তেলত দিলেও বেকা বিকি হয় পিঠাটো। সেয়েহে মই ভাবিলোঁ এনেকৈ চেপেটা কৰি নোলোৱাকৈ নাৰিকলৰ লাড়ুৰ নিচিনাকৈ গোল গোল কৰি লওঁ বুলি। সেয়েহে মই এনেকৈ এটা এটাকৈ নাৰিকলৰ লাড়ুৰ নিচিনাকৈ গোল গোল কৰি লওঁ। এতিয়া মই তেলত দিয়াৰ আগে আগে কি কৰিম, এই লাড়ুটো দুটা আঙুলিৰে এনেকৈ মই চেপি দিম। এনেকৈ দুটা আঙুলিৰে এনেকৈ চেপি বা হেঁচি দিলে কোনো পিঠাটো বেকা বিকি নহয়, খুব ধুনীয়া গোল গোল হয় আৰু পিঠাটো লাৰি দিলেও পিঠাটো লাগি নাথাকে, খুব ধুনীয়া এখন হয়। আপোনালোকে দেখিছে, ইয়াত মই নিমখীয়া পিঠা বনাইছোঁ। আপোনালোকে চেনি দিব পাৰে ইয়াত বা নাৰিকলো দিব পাৰে, কিছুমানে আদা মিক্স কৰে, মই নিমখ দিছোঁ। এতিয়া মোৰ তেল পিঠা হৈ গ'ল, খুব ধুনীয়া হৈছে, এখনকৈ লাগি থকা নাই পিঠাটো। এতিয়া মই বাকী থকা লাড়ুকেইটাও দি দিছোঁ, দুটা আঙুলিৰে এনেকৈ হেঁচি হেঁচি। আপোনালোকেও নিশ্চয় এই ভিডিঅ'টো চাই ঘৰত এনেকৈ বনাব, কোনো অসুবিধা নহয়। প্ৰথমে লাড়ু বনাই এনেকৈ দুটা আঙুলিৰে হেঁচি হেঁচি তেলত দিব, তেতিয়া সোনকালে হয় পিঠাটো। মই এনেকৈ বনাওঁতে বেছি সময় লগা নাই মোৰ পিঠাটো। এতিয়া মোৰ তেল পিঠা হৈ গ'ল। নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, লাইক আৰু ছাবস্ক্ৰাইব কৰিব।